Hello everyone, welcome to my YouTube channel. আজি ডাইৰেক্ট শ্বপিং কৰা জেগাৰ পৰা ভিডিঅ'টো বনাইছোঁ আৰু এইবোৰ জানেনে অকল 50 টকা আৰু 100 টকা ইমানেই ধুনীয়া নহয় আৰু কোৱালিটিটো বহুত ধুনীয়া এইবোৰ 50 টকা 100 টকা আৰু এই সৰু বাচ্চাৰ কাৰণেও হেৰি হাফ পেণ্ট ওলাইছে আৰু 50 টকীয়া 100 টকীয়া মানে কিমান চাইজৰ লাগে আৰু ডাঙৰ মানুহৰ কাৰণেও ইমান ধুনীয়া ধুনীয়া ওলাইছে আৰু কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া মানে ক'বই নালাগে আৰু ইমান এগাল মানে কাপোৰ আৰু বহুত আছে কিন্তু মই ভাবিলোঁ লোৱাৰ আগত আপোনালোকো দেখাওঁ আৰু এইবিলাক চাওকচোন লং পেণ্টবিলাক একদম গৰম দিনত পিন্ধা কটনৰ লং পেণ্ট হয় এইবিলাক কালাৰো বহুত ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ কালাৰ আছে ক'লা ৰঙা হালধীয়া মানে বিভিন্ন মানে আপোনাক কেনেকুৱা কালাৰ লাগে আৰু কেনেকুৱা কাপোৰৰ লাগে পাতল ডাঠ মানে বহুত ধুনীয়া আৰু চাৰ্টবিলাক আৰু লং পেণ্টবিলাক লগতে 100 টকা 150 টকা এইবিলাকেই মানে আৰু ইমানেই ধুনীয়া নহয় ইমানেই ধুনীয়া আৰু এইফালে চাব পাৰে অকল 200 টকাতকৈ ইমান ধুনীয়া ধুনীয়া কুৰ্তি দিছে ন আজিকালি ক'বই নালাগে আৰু বজাৰলৈ গ'লে মানে আৰু নোচোৱাকৈ কেনেকৈ আহিম বাৰু আৰু লৈতো আহিমেই সেইকাৰণে দেউতাৰ পৰা পইচা খুজি 200 টকা কুৰ্তি লৈ ল'লোঁ আৰু ইমানেই ধুনীয়া আৰু কোমল কোমল কাপোৰ আজিলৈ ইমানেই বাই বাই এভৰিৱান ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব আৰু আকৌ আহি আছোঁ